জয় শ্রী রাধে কৃষ্ণ। পৰমেশ্বৰ ভগৱানক গৰ্ভ ধাৰণ কৰাৰ ফলত দৈৱকী এক অপূৰ্ব সুন্দৰ ৰূপ প্ৰাপ্ত হৈছিল। কংসৰ প্ৰসাদত কাৰাৰুদ্ধ হৈ থকাৰ কাৰণে কোনেও তেওঁৰ এই ৰূপ দৰ্শন কৰিব পৰা নাছিল। কংসই কেৱল সেই ৰূপ দৰ্শন কৰিব পাৰিছিল আৰু তেওঁ বুজিব পাৰিছিল যে পৰমেশ্বৰ ভগৱান তেওঁৰ গৰ্ভত আশ্ৰয় গ্ৰহণ কৰিছে। সেয়েহে কংস অতি বিচলিত হৈ উঠিছিল। তেওঁ নিশ্চিন্তভাৱে জানিব পাৰিছিল যে পৰমেশ্বৰ ভগৱানে তেওঁক ভৱিষ্যত হত্যা কৰিব। গতিকে তেওঁ চিন্তা কৰিলে যে দৈৱকীক এতিয়া কি কৰা যায়। কংসই তেতিয়া ঠিক কৰিলে যে এতিয়াই দৈৱকীক হত্যা নকৰি বৰং অৱসম্ভাৱী ভৱিষ্যতৰ প্ৰতি প্ৰতীক্ষা কৰা যাওক। কিন্তু তেওঁৰ মন সকলো সময়তে কৃষ্ণ আৰু বিষ্ণুৰ চিন্তাত মগ্ন হৈ থাকিল। তেওঁৰ চিন্তা পৰমেশ্বৰ ভগৱানৰ প্ৰতি ইমানেই হ'ল যে তেওঁ পৰোক্ষভাৱে সৰ্বক্ষণ কৃষ্ণ আৰু বিষ্ণুক দৰ্শন কৰিব ধৰিলে। দুৰ্ভাগ্যবশতঃ যদিও তেওঁৰ মন সকলো সময়তে কৃষ্ণ আৰু বিষ্ণুৰ চিন্তাত মগ্ন আছিল, তথাপি তেওঁ ভগৱানৰ ভক্ত হ'ব পৰা নাছিল। কিয়নো তেওঁ ভগৱানৰ প্ৰতি বৈৰী ভাৱাপন্ন আছিল। ভগৱানৰ শুদ্ধ ভক্তৰ চিন্তাও সকলো সময়তে ভগৱানৰ প্ৰতি থাকে, কিন্তু প্ৰতিকূল নহয়। ভগৱানৰ প্ৰতি ভক্তৰ অনুকূল চিন্তা থাকে আৰু সেয়াই হৈছে ভগৱত ভক্তি। সেই সময়ত ব্ৰহ্মা, শিৱ, নাৰদ ও স্বৰ্গৰ সমস্ত দেৱতাসকল অদৃশ্যভাৱে কংসৰ আলয়ত আহি উপস্থিত হ'ল আৰু সুন্দৰ সুন্দৰ শ্লোকৰ মাধ্যমেৰে তেওঁলোকে ভগৱানৰ মহিমা কীৰ্তন কৰিব ধৰিলে। এই প্ৰাৰ্থনাবোৰ ভক্তসকলৰ অতি প্ৰিয় আৰু এই প্ৰাৰ্থনা কীৰ্তন কৰাৰ ফলত তেওঁলোকৰ সমস্ত মনোকামনা পূৰ্ণ হয়। প্ৰথমে তেওঁলোকে ভগৱানক সত্যব্ৰত বুলি অভিনন্দন কৰিলে। ভগৱত গীতাত ভগৱানে কৈছে, পৰিত্ৰাণায়া সাধূনাম বিনাশয়াচ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভাৱামি যুগে যুগে। এইটো হৈছে ভগৱানৰ প্ৰতিজ্ঞা। দেৱতাসকলে বুজিব পাৰিলে যে ভগৱানে তেওঁৰ এই প্ৰতিজ্ঞা পালনৰ কাৰণে দৈৱকীৰ গৰ্ভত আশ্ৰয় গ্ৰহণ কৰিছে। সেইটো বুজিব পাৰি দেৱতাসকল অতি আনন্দিত হৈছিল আৰু তেওঁলোকে শ্ৰীকৃষ্ণক সত্যম পৰম বুলি বন্দনা কৰিছিল। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে